হাই গাইজ, আমি এতিয়া আছোঁ দোকানত। এইটো এটা সৰু মিনি ব্লগ। চিকৰ খাই আছোঁ। আমাৰ লগত টিকলা বহি আছে আৰু টিকলা চিপছটো দিয়ে। টিকলা চিপছ দিয়ে। মই খাই দিওঁ। চিপছ লোৱা আৰু টিকলাই চাই আছে এইফালে। গাইজ মনত আছে না, সৰুতে আমিও চাইছিলোঁ, ময়ো চাইছিলোঁ, কিন্তু এয়া চোৱা নাই। মটু পটলু, টম এণ্ড জেৰী এইগিলা বহুত কিবা কিবি চাইছিলোঁ। আৰু এতিয়া টিকলাই চাই আছে। আৰু এতিয়া আমি দোকানত আছোঁ। এতিয়া আমি দোকানৰ পৰা ঘৰত যাম। ঘৰত যাই ভাতটো খাই আমাৰ মানে গাহৰি কেইটামান আছে। ঘৰত আহি আমি চাহ দিলে একাপ চাহ খাই দিলোঁ। भाई साहब कैसा है भाई साहब, कैसा है भाई? हाँ, गाहरी कारण दाना इसको बोलते खुशबू। तो गाइस এই ব্লগটো ইয়াতে সমাপ্ত কৰিছোঁ আৰু কালি এটা নতুন ব্লগ আহি আছে এই গাহৰিৰ ওপৰত। কি গাহৰিৰ ওপৰত কালি এটা নতুন ব্লগ আহি আছে চেনেলত। মই ফাৰ্ষ্ট টাইম চেনেলটো নতুনকৈ খুলিছোঁ মানে। কালি ইয়াৰ গোটাইখিনি আপোনালোকক সম্পূৰ্ণ ব্লগটো দেখাই দিম। আজি বাই বাই গাইছ, কালি আকৌ এটা মিনি ব্লগৰ